তো হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। আজি মই গাড়ী বেটেৰী এটা চাৰ্জত দিব আহিলোঁ ডিগবৈ চাৰিআলিত। গাড়ী বেটেৰীটো খুব ডাউন হৈ আছিলে, আহিলোঁ এবাৰ। এতিয়া ঘৰলৈ আগমন, গৈ আছোঁ। লগৰজনে বাইক চলাইছে, ভাইটি এটাও আছে, মই তিনিটাই। এইটো ৰাস্তাটোৰ নাম কয় ডিগবৈ চাৰিআলি কাছাইপট্টি। সেইফালেদি আমি সোমাই আহিছোঁ। এই ৰাস্তাটোত স্পীড ব্ৰেকাৰবোৰ খুব ওখ। অলপ বাইক চলাবলৈ অলপ অসুবিধা হয়, তথাপিও চলাওঁ আৰু এইটো ছাইডত ভিৰ ভাৰ নাই। চাৰিআলি হৈ গ'লে বেছি ভিৰ ভাৰ হয়। এটাই বেয়া আৰু স্পীড ব্ৰেকাৰটো বেছি দীঘল, ওখকৈ দিয়া আছে। অলপ যদি ডাউন কৰি দিয়া হ'লে ভাল লাগিল হয়। এয়া আমি পাইছোঁহি এইফালেদি বিবেকানন্দ স্কুল পাই এইফালে বিবেকানন্দ বিদ্যালয়। ইয়াত আছামিছ পঢ়ায় আৰু ইংলিছ মিডিয়ামত পঢ়ায়, দুটা একেলগে আৰু। গৈ আছোঁ এইফালেদি। বাকী আপোনালোকে ভিডিঅ'বোৰ মোৰ পাই আছে চাগে। ভিডিঅ'বোৰ চাব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবচোন, আৰু ছাবস্ক্ৰাইবো কৰি থ'ব। এয়া চাৰিআলিত, এয়া ফুলৰ পুলি দেখিলে মনবোৰ কিবা উগুল থুগুলি লাগি যায়। বৰ ভাল লাগে ফুলৰ পুলিবোৰ। ঘৰতো মই নিয়া হৈছে, কিন্তু বচাব নোৱাৰোঁ ভালকৈ। এয়া হৈছে চিভিল হস্পিটেল ডিগবৈ। টাৰ্ণিংটো ঘূৰিছোঁ, এইফালেদি আমাৰ ঘৰলৈ যাব পাৰিম মলীয়াবাৰী হৈ। এয়া হৈছে পূজা ফিল্ড। দেখিবলৈ পাইছেনে, ইয়াতে দুৰ্গা পূজা পাতে আৰু মূৰ্তিসমূহ বনোৱা হয়। এয়া হৈছে ডিগবৈ IOC নাৰ্ছৰ হোষ্টেল ইফালে, আৰু ইফালেৰে যায় এম বজাৰ ডিগবৈ, এখন ডাঙৰ মাৰ্কেট। কাপোৰ কানি অকল পাব। এখন হৈছে জুগলি ফিল্ড। এইফালে সোমাই গ'লে এখন IOC আণ্ডাৰত এখন জুগলি ফিল্ড। সকলো খেল ইয়াতে বেছিভাগ খেল হয়, আৰু ডাঙৰ খেলবোৰ। বৰ্তমান ৰং লৈ আহিলোঁ, ৰং মাৰি আছোঁ। বিহু বতৰ যিহেতু, বিহু আহি পাইছেহি, ৰং মাৰোঁ অলপ। ভাইটি এটাও আছে, অলপ সহায় কৰি দিছে। ময়ো লগতে ৰং মাৰিছোঁ অলপ ধুনীয়া লাগিবলৈ। আৰু লগৰজনে ভিডিঅ' কৰি আছে, মই অলপ কিবা কিবি কৈ আছোঁ, অলপ ধেমালি কথা পাতি আছিলোঁ আৰু এইফালে চুজি বনোৱা হৈছে, চুজি খাম, চাহ আহি আছে। বাকী ৰংটো মৰা অলপমান হৈ গৈছে, অলপমান বাকী আছে, শুকোৱা নাই ভালকৈ। আপোনালোকক দেখাব পৰা নাই, পাছত ভালকৈ দেখাম বাৰু। অলপ চেলেকা চুপুৰীয়া হৈ আছে, কাৰণ ৰংটো ভালকৈ শুকোৱা নাই যে, অলপমান টাইম লাগিব। এয়া ভাইটি দুটাই আজি ৰং মাৰি অলপ। খুব বৰষুণ বাহিৰত। আচ্ছা বন্ধুসকল, টাটা বাই বাই।